আছে বৰপেটা জিলা কিছুমান আননোন প্লেচেছ আপোনালোকক মানে এক্সপিৰিয়েঞ্চ কৰাম সো মূলনেলি আহি পাই গ'লো লগতে পাই গ'লো আমাৰ গোৱা বিচ আৰু এয়া একদম নদীৰ মাজত আমি আছোঁ বৰ্তমান এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু আমি যাই हेलो अस्सलामु आलैकुम नमस्कार की खबर आशा करूँ आपलोगे भाले आछे मयो भाले आछो सो এই মুহূৰ্তত মই আছো কি বজাৰ এইটো বন্দিয়া বজাৰ আৰু আজিৰ এই ব্লগত মানে অলপ মানে এই ব্যতিক্ৰম ধৰণৰ ব্লগ হ'ব গৈ আছে বৰপেটা জিলা কিছুমান আননোন প্লেচেছ আপোনালোকক মানে এক্সপিৰিয়েঞ্চ কৰাম সো মোৰ লগত আছে এয়া মাসুদ আৰু আমি আমাৰ আৰু ফ্ৰেণ্ড আহি আছে তো গোটেইকেইটা মিলে আজি আমি এক্সপিৰিয়েঞ্চ কৰিম আননোন প্লেচেছ তো মাসুদে কিবা ক'ব খুজি আছে তাকে আপোনালোকে আমি যেনেকৈ ক'লে চৌদি আৰবিয়া তেখেতে আহিছে বৰপেটা জিলাত এক্সপ্ল'ৰ কৰিবলৈ বৰপেটা জিলাত কি আছে কি আছে বিশেষটো একো নাই তথাপিও যিবিলাক আননোন প্লেচেছ সেইবিলাক এক্সপ্ল'ৰ কৰিব হোৱা নাই আমাৰ নিচিনা মানুহৰ আপোনালোকে চাগে সেইবোৰ জেগাত যোৱা নাই সেইবোৰ জেগাত আমি নিশ্চয় লৈ যাম আগত আমি যাম বলক আমি যাই থাকোঁ সো পুৱাই ওলাই দিছো আৰু বাইকত বহি মানে একদম উৰাজাহাজৰ গতিৰে যাই আছো আৰু ৰাস্তাৰ দুয়োকাষে যি সেউজীয়া পৰিৱেশ চাই মানে মুগ্ধ হৈ গ'লো সেইকাৰণে যাই আছো ভাল লাগি আছে মনটো ভাল লাগি আছে চব যাই আছো অৱশেষত আমি মানে উৰাজাহাজৰ গতিৰে যাই আমি প্ৰায় আমাৰ গন্তব্যস্থান পালোৱে আৰু গন্তব্যস্থান পোৱাৰ আগতে যি দৃশ্য দেখা পালো মানে চৰৰ যি মানে কৃষি বিপ্লৱ চাৰিওফালে মানে যি ফাৰ্মিং চলি আছে এই ফাৰ্মিং চাই মানে বেলেগ এটা আমেজ লাগি গ'ল আৰু চাৰিওফালৰ মানে যি পৰিৱেশ কৃষিৰ যি পৰিৱেশ মানে বেলেগ এটা আমেজ আৰু সো আশা কৰো এনেকৈ চলি থাকিব এনেকৈ ভাল কি চলি থাকিব সকলোৱে মানে আৰ্থিকভাৱে মানে উন্নতি লাভ কৰিব পাৰিব এনেকৈ চলি থাকক তাৰ এই কামনা আৰু তাৰ এই কামনা কৰি আমাৰ গন্তব্যস্থানলৈ আমি যাই আছো সো ভাল লাগি আছে ধুনীয়া লাগি আছে আপোনালোকেও চাই থাকক এনেকৈ চাই থাকিলে ইমান ধুনীয়া দৃশ্য দেখিব পাৰিব লগতে লাইক শ্বেয়াৰ কৰি দিব সো আমি যাই আছো সো যোৱাৰ সময়ত যেহেতু মানে সকলো দৃশ্য দেখালো সেইকাৰণে ভাবিলো অলপ নিজকো দেখাই অলপ লেভেল মাৰি যাই থাকো সো সেইকাৰণে নিজক দেখাই লেভেল মাৰি যাই আছো আৰু কি কৰিম উপায়তো নাই সো বলো ফাইনেলি আহি পাই গ'লো লগতে পাই গ'লো আমাৰ গোৱা বিচ এয়া হৈছে আমাৰ গোৱা বিচ আৰু আপোনালোকক মানে অলৰেডি মই দেখাম গোৱা বিচৰ যি ভিউ এটা দৃশ্য চিনাৰী আপোনালোকক দেখাবলৈ গৈ আছো মই সো এয়া হৈছে আমাৰ গোৱা বিচ আমাৰ কাৰণে এই গোৱা আৰু আমাৰ কাৰণে এই বিচ মানে যিসকলে এতিয়ালৈকে যাব পৰা নাই সেইসকলৰ কাৰণে এই গোৱা বিচ हम गरीबों के लिए यही है गोवा बीच सो आप लोग बुरा मत मानिए सो यह सब गोवा बीच और माने जी दृश्य यह হৈছে मोर फ्रेंड और यह तो जिके নহক फील लक यह गोवा बीचर बहुत धुनिया है माने और जी बता ही আছে एकदम मृदु बता এই বতাহত মানে কি লাগে আৰু গৰমৰ দিনত হলে এই বতাহ মানে একদম মিঠাই বুলি ক'ব পাৰি গৰমৰ দিনত এনেকুৱা বতাহ পালে মিঠাই চিঠাই খাব নালাগে ডাইৰেক্ট মানে এই মিঠাই আমাৰ কাৰণে তো ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এয়া হৈছে আমাৰ আজিৰ যাত্ৰা কৰা মেইন বস্তু
এতিয়া কি নাও বুলি কয় এইটো গম নাপাওঁ, কিন্তু এইটো আপোনাৰ লাষ্টৰ যে এইটো হৈছে দিঘিৰ ফাৰ্ম মানে ঘাট বুলি কয়। তো এতিয়া আপোনালোকে থাকক আমাৰ লগত। এয়া মোৰ লগৰ ফ্ৰেণ্ড কেইজনমানো আছে আৰু এয়া মই, আৰু যাত্ৰা আৰম্ভ কৰি দিলোঁ। বলক যাই থাকোঁ। কাছের মানুষ দূরে থুয়া মোরে আমি ধর পড়য়া রে ওরে নীল দরিয়া। আমার গন্তব্যস্থানত আমি পামেই প্রায়, বেশি টাইম নাই। আমি তোমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ দিঘিৰ ফাৰ্ম ঘাটৰ পৰা। আমি যাই আছোঁ আলুগুটিছত, আৰু এয়া একদম নদীৰ মাজত আমি আছোঁ বৰ্তমান। এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। তো আমি যাই আছোঁ আমাৰ গন্তব্যস্থানত। আপোনালোকে আমাৰ লগত থাকক। আৰু মানে যি দৃশ্য ইয়াতে, দৃশ্য মই চাই একদম মনোমোহা হৈ গৈছোঁ, মানে ভাষা নাই ক'বলৈ। তো আপোনালোকে এই লগ এয়া দৃশ্যত বলক যাই থাকোঁ। চ' ফাইনেলি আমি পাই গ'লোঁ আমাৰ গন্তব্যস্থানত, আৰু ইয়াত চাব পাৰে আমাৰ গন্তব্যস্থানৰ দৃশ্য। চ' ইয়াৰ পৰা আমি চাওঁ এতিয়া ক'ত যাওঁ গ'লে ভাল হয় আৰু। চ' আপোনালোকে থাকক আমাৰ লগত। চ' ফাইনেলি আমি ঘৰমুৱা যাত্ৰা আৰম্ভ কৰি দিছোঁ। বিশেষ কামৰ কাৰণে আমি আলুগুটিছত আহিছিলোঁ। চ' ইয়াতে মানে কামৰ ব্যস্ততাৰ কাৰণে শ্বুট কৰা নহ'ল। যিকেই নহওক, এয়া হৈছে মোৰ পিছে আপোনালোকে যি চাই আছে, এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীৰ মাজতে আমি যাই আছোঁ, আৰু মানে যি দৃশ্য ইয়াতে, দৃশ্য চাই মই একদম মানে মুগ্ধ হৈ গৈছোঁ, মানে মনোমোহা দৃশ্য ইয়াতে। তো আমি এতিয়া যাই থাকোঁ, আপোনালোকে আমাৰ লগত থাকক। দৃশ্যবোৰ আমেজ লওক। আৰু মানে এতিয়া হৈছে আবেলিৰ সময়। তো বলক আমি যাই থাকোঁ, আমি তাতে যাই লগ পাম আপোনালোকক। So let's go. Hello everyone. কালি এণ্ডিং দিয়া নহ'ল মানে ব্লগটোৰ। চ' আজি মানে এণ্ডিং দিব খুজিছোঁ। বিশেষ কামৰ কাৰণে মানে বিজি থকা হ'লোঁ, তো শ্বুট কৰা নহ'ল। যিকেই নহওক, যিহেতু আমি আলুপটিছৰ মানে এক্সপ্ল'ৰ কৰিলোঁ, চ' তাৰে মানে কিছু এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। প্ৰথমতে জাৰ্ণিৰ কথা ক'ব বিচাৰিছোঁ। জাৰ্ণি ৱাজ এক্সট্ৰিম। জাৰ্ণি মানে এক্সট্ৰিম এডভেঞ্চাৰ বুলি ক'ব লাগিব। মানে যেনেকৈ গ'লোঁ আমি, আমাৰ জাৰ্ণি যেনেকৈ হ'ল, লগতে আৰু যি ভিউ, মানে তাৰে যি দৃশ্য, মানে মুগ্ধ হৈ গ'লোঁ। আৰু লগতে আৰু যি গ্ৰীনাৰী পৰিৱেশ, মানে ভাষা নাই আৰু ক'বলৈ, মানে প্ৰশংসা কৰিবলৈ। বাকী এনেতো সমস্যা আছে, যোগাযোগৰ সমস্যাটো সেয়া আছে। তাৰপিছত আৰু এটা বস্তু তাতে চাই মই মানে আচৰিত হ'লোঁ। সাধাৰণতে আমাৰ ইয়াতে মানে কৃষকসকলে খেতি কৰাৰ সময়ত সেইখিনি মানে ব্যৱস্থা মানে নাই ক'ব গ'লে। তাতে মানে খেতিয়কসকলে যি কৃষিৰ মানে ব্যৱস্থা চলি আছে, তাতে তেওঁলোকে ছ'লাৰৰ ব্যৱস্থা কৰিছে। মানে পথাৰত ঠায়ে ঠায়ে ছ'লাৰৰ ব্যৱস্থা আছে। সেইখিনি চাই মই মানে অলপ মানে এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ল। মানে বেলেগ ঠাইতো সেনেকুৱা কৰিলে ভাল হয়, আৰু ভাল এটা সুবিধা। তেওঁলোকে ভালেই এটা বুদ্ধি মানে ব্যৱহাৰ কৰিছে। বাকী গাঁৱলীয়া পৰিৱেশ আৰু লগতে সমস্যাও আছে, যোগাযোগৰ সমস্যা, এনেকুৱা বহুত সমস্যা আছে। বানপানীৰ সমস্যা হয়, লগতে গৰাখহনীয়াৰ সমস্যা সেয়াটো আছেই। লগতে মানে তাতে যি মানে কৃষি যেনেকৈ মানে চলি আছে, তাতে খেতি বাতি আপোনাৰ চব্জিৰ পৰা আৰম্ভ কৰি যেনেকৈ তেওঁলোকে মানে খেতি পথাৰত মানে ব্যস্ত, আৰু যেনেকৈ মানে কামবোৰ কৰি আছে, এতিয়া সেনেকৈ আপোনাৰ তেওঁলোকে যদি চব্জিৰ মানে সঠিক মূল্যটো পায়, মানে যি মানে দামটো পাব লাগে, সঠিক মূল্য, সেনেকৈ পালে তেওঁলোকৰ মানে আৰ্থিক অৱস্থা ভাল হ'লে। আৰু এইখিনিয়ে। বাকী ব্লগটো যদি আপোনালোকৰ ভালে লাগি থাকে, তেনেহ'লে লাইক শ্বেয়াৰ অৱশ্যে কৰি দিব। লগতে কমেণ্টত জনাব
কেনেকুৱা আপোনালোকৰ ব্লগ কৰিলে ভাল লাগে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেল আইকনো দবাই দিব আৰু ঠিকে আছে বাৰু বাকি নেক্সট ব্লগত লগ হ'ম আৰু আজিৰ কাৰণে এইখিনিয়ে